দিনত বিলি মই সাহসত পাৰ হৈ আহিছোঁ। মই সাহসী ল'ৰা দিনত, কিন্তু ৰাতি হ'লে মই কিন্তু নহ'ব দেই, লগত কোনোবা নাহিলে মই পাৰ হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ' লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক ক'বই নালাগে। যেনে আপোনালোকে জানে, আপোনালোকৰ আশীৰ্বাদত, মৰম আশীৰ্বাদত মই মানে অলপ দূৰ আগবাঢ়ি গৈছোঁ। মোটামুটি 150মান ছাবস্ক্ৰাইবাৰ হৈ গ'ল। মানে মই বনাওঁ বুলি ক'লে একেদিনেই পইচা দিয়ে 4,000 5,000 কৰিলেও পাওঁ, কিন্তু সফল হ'ব নোৱাৰিম, বিফল হৈ যাম। সেইকাৰণে মই মানে সেনেকুৱাবোৰ কৰা নাই আৰু ন। তেতিয়াহ'লে আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব। আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণেই মই আৰু এনেকুৱা ভিডিঅ'বোৰ বনাই থাকোঁ। বনাম আৰু কিবা কিবি আপোনালোকৰ, মোৰ মানে কাম এটা কৰি আছোঁ, তো সেইটো শেষ হৈ লওক। কাম মানে কি আৰু, আমি সৰু মানুহ হাজিৰাই কৰিব লাগিব ন, ক'ত চাকৰি পাম। তো বন্ধুসকল, দুদিনমানৰ পিছত আৰু ধুনীয়া ভিডিঅ' বনাই থাকিম, চাই থাকিব আপোনালোকে। মই মানে এতিয়া ভিডিঅ' বনাই আছোঁ। এইটো পোৱালি এটাই মোক মানে বাঁহৰ পিষ্টলৰ লগত টিকা দি আছে। এইটো কি কাগজ ভৰাই একদম ঠাই দি আছে। মোৰ অকণমান অসুবিধা আছে হয়নে আপোনালোকক কথা ক'বলৈ, চহনিযোৰ। আৰু বন্ধুসকল জানেনে আপোনালোকে, আজিকালি মানে ইউটিউব এনেকুৱা ওলাই গৈছে, আপোনালোকে 240 টকামান দিলে মানে 2,000 3,000 4,000 ছাবস্ক্ৰাইব কৰি দিব, কিন্তু আপোনালোকৰ চেনেল মনিটাইজ নহ'ব। মানে আপোনালোকৰ যদি কাৰোবাৰ নতুন মানে ইউটিউব চেনেল আছে, কৈ দিছোঁ আৰু মোৰ যে নতুন ইমান এটা জ্ঞান দিব পৰা হোৱা নাই আৰু কৈছোঁ আৰু আপোনালোকক। তেতিয়াহ'লে মানে মই এতিয়া সেই খগেশ্বৰহঁতৰ ঘৰলৈ যাম, খগেশ্বৰহঁতৰ ঘৰলৈ যাওঁ, সিহঁতকতো মানে অকণমান ডাইলগ দিওঁগৈ হয় সিহঁতৰ লগত ন। তো চাই থাকক বন্ধুসকল ভিডিঅ'বোৰ। আৰু বন্ধুসকল, মই মানে খগেশ্বৰ ঘৰলৈ যাবলৈ এই বাহনিখন পাৰ হ'ব লাগিব। এইখন দেখিছিলে, ৰাতি হ'লে বিৰাট বেলেগ ভয় লাগে। মই এতিয়া দিনত বিলি মই সাহসত পাৰ হৈ আহিছোঁ। মই সাহসী ল'ৰা দিনত, কিন্তু ৰাতি হ'লে মই কিন্তু নহ'ব দেই, লগত কোনোবা নাহিলে মই পাৰ হ'ব নোৱাৰোঁ। বন্ধুসকল ভাবিছে চাগে, এই ছোৱালী নিচিনাকৈ কেলৈ চুলিখিনি এনেকৈ বাৰে কৈ আছে। মানে বন্ধুসকল, মোৰ কথা ক'বলৈ দিগদাৰ হৈ গৈছে, চকুৰ ওচৰত আহে। মানে এই জাবৰ সোপা কাটিবলৈ মোৰ পইচা নাইকিয়া হৈ আছে। মানে আপোনালোকে কোনোবাই গুগল পে' কৰি দিব নেকি বাৰু? সেই নালাগে, এনেই কৈছোঁ বন্ধুসকল। মানে এতিয়া মই খগেশ্বৰ ঘৰ পাইছোঁহি, আৰু খগেশ্বৰ ঘৰটো এইখিনিতে আছে। খগেশ্বৰ ঘৰত মানে মানুহ চানুহ নাই, ক'ৰবাত গৈছে মাকহেঁতি। মানে খগেশ্বৰ আছে ঘৰতে। তো এতিয়া সি কি কৰি আছে? মানুহ নাই ঘৰত, ভাত বনাব লৈছোঁ। এইটো আলু কাটিব লৈছোঁ, আৰু চাকুৱে আলু কাটিব লৈছে। আমাৰ ঘৰত কটাৰীয়ে কাটে হয় নাই। মানে এতিয়া মই আৰু এইটো মিস্ত্ৰী, এতিয়া আমাৰ ঘৰৰ এই ছাইডত আগফালে মিস্ত্ৰী এটা আছে, বৰ চিঞৰি ফুৰিছে। মানে কামলৈ যাব লাগে, হাজিৰা কামলৈ। দেখুৱাম ৰ, কথাৰ ওপৰত কথা নকবি। মানে হাজিৰা কৰিবলৈ যাব লাগে, সেইকাৰণে চিঞৰি ফুৰিছে। মইতো যাম ন, মোৰ টাইম হ'লেহে মই যাম। আহি বোলে যদি দেৰিকৈ দিয়ে, মই দেৰিকৈ যাম আকৌ ন। এইটো এটা আছে, এইটো ভাগিনীয়েক, মানে মাক আহিছিলে সেইদিনা থৈ গ'ল, মাকে থৈ গ'ল ইয়াত পঢ়িবলৈ থৈ গৈছে। বন্ধুসকল, মানে খগেশ্বৰ ঘৰটো এইটো, খগেশ্বৰ ঘৰৰ ভিতৰলৈ সোমাই আছোঁ, অকণমান দেখুৱাই দিব খুজিছোঁ। এখন খগেশ্বৰহঁতৰ ঘৰৰ দৰ্জাখন এনেকৈ জপাই দিব পাৰে। ৰাতি মই আজি মানে সিহঁতৰ ঘৰতে থাকিমেই। কেলৈ মানে সিহঁতৰ ঘৰত মানুহ চানুহ নাই। কালি মোক আহিব কৈছিলে, মই কিন্তু কালি আহিম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল জানেনে, মোৰ মানে কালি ভাত বনোৱা দেৰি হৈ গ'ল। আমাৰ মামীয়ে ভাতটো দেৰিকৈ বনাই দিলে। মোৰ মানে টোপনি আহিলে, সিহঁতৰ ঘৰলৈ আহিবই নোৱাৰিলোঁ। সিহঁতি বোলে ৰাতি কিবা এটা ভয় খাইছোঁ বুলি কৈছে। কালি ৰাতি কিবা তই পৰিছিলি বোলে, চাংঘৰ লাজ পাইছে, লুটি খাই চাংঘৰ পৰা বোলে পৰিলে। খগেশ্বৰ কি কৰিছ? ইয়াত মানে আপোনালোকক খগেশ্বৰে মানে ইয়াত মানে কাম চলাই আছে। আৰু বন্ধুসকল, হাগি থাকক। মই মানে সিহঁতৰ চোতালখন দেখুৱাই দিছোঁ আপোনালোকক। একদম ধুনীয়া চোতাল, সোনকালে ৰ'দ নিদিয়ে ইয়াত। মানে এতিয়া ঠাণ্ডা দিনত ইয়াততো দিগদাৰ হৈ যায় অকণমান। মানে ৰ'দ লওঁ বুলি ক'লে, গা চা ধুলে অকণমান ঠাণ্ডা বেছিকৈ লাগে যেন। সি মানে গা চা ধুব, তাৰপিছত ডাইৰেক্ট আমাৰ ৰাস্তাটোত গৈ ৰ'দ লৈ থাকিব। সি মানে এনেকুৱা বিধ বস্তু আমাক, কিন্তু সি আজিলৈকে এটকাও পইচা দিয়া নাই। সদায় ৰ'দ লয়, কিন্তু আজিলৈকে এটকাও পইচা দি পোৱা নাই দেই। আমাৰ ৰাস্তাত মোৰ অহংকাৰ নাই, আমাৰ ৰাস্তাত সি ৰ'দ ল'ব পাৰে, মই কিন্তু পইচা নোখোজোঁ। মানে বন্ধুসকল, এহেঁতৰ ঘৰত মোৰ পেট পেটাই আমনি লাগি গৈছে। মানে এতিয়া আমাৰ ঘৰলৈ যাওঁ, আমাৰ
ভঙা চিঙা ঘৰখন আপোনালোকক নেদেখুৱালে মোৰ শান্তি নালাগে। আমাৰ কিন্তু পদূলিটো ধুনীয়া দেই, ঘৰটো যিমানে যি নহওক পদূলিটো আমাৰ দীঘলীয়া আৰু ধুনীয়া সুন্দৰ। মই এতিয়া আমাৰ ঘৰ ফালে আৰু এইফালে পকা ৰাস্তালৈ যাবলৈ হ'লেতো এইফালে ইমান ডোখৰ আৰু আমাৰ ঘৰলৈ যাবলৈ হ'লে এইফালে ইমান ডোখৰ, কিমান দীঘল আপোনালোকে চাগে অনুভৱ কৰি পাইছে। এইখিতে আছে আমলখি এজোপা আমলখিজোপা আমি মানে খাওঁ, ভাল লাগে, মিঠা মিঠা লাগে, কেঁহা কেঁহা লাগে, টেঙা টেঙা লাগে, কি লাগে নাজানো, কিন্তু মই খাওঁ। তো বন্ধুসকল, এতিয়া আমাৰ আপোনালোকক ভঙা চিঙাৰ ঘৰখন নেদেখুৱালে মোৰ শান্তি নালাগে, তো দেখুৱাই দিওঁ অকণমান। আহকচোন দেখুৱাই দিওঁ আৰু ন। বন্ধুসকল, মানে ঘৰখন পাইছোহি আৰু সেইখনে ঘৰখন আমাৰ ভঙা চিঙা ঘৰখন। বন্ধুসকল, আপোনালোকক আগতেও মই দেখুৱাইছোঁ। এনেকুৱা মানে এখন আমাৰ মামীহঁতৰ ল'ৰাটোৰ ভাগৰ মানে এখন চাইকেল এতিয়া উলিয়াই থৈ দিছে। সি মানে মুচি কাচি ধুনীয়াকৈ থৈ দিছে। সি মানে এতিয়া স্কুল যাব, তো স্কুললৈ যাবলৈ মানে ধুনীয়াকৈ ওলাই আছে হপায়। শুনো, কি কৰিছ? আমাৰ শুনো বুলি মই মানে মৰমত মতা নামটো মোৰ শুনো নহয়, কিন্তু তাক মই জীৱ নাইকিয়া বুলি মাতো। তো এইটো সৰু পোৱালিটো এইটো নেউলকাই। তাৰপিছত এয়া আমাৰ জীৱ নাইকিয়াই মানে কাপোৰ চাপোৰ পিন্ধি একদম ধুনীয়াকৈ স্কুললৈ ওলাই আছে। আৰু বন্ধুসকল, আমাৰ ঘৰত আছে এইখন যেন আপোনালোকে দেখিছে এখন ফেন, কিন্তু এতিয়া লগাব নোৱাৰে, মানে এতিয়া ঠাণ্ডা দিন যেন এখন এতিয়া লগালে মানে অকণমান কঁপনি উঠিব। তো বন্ধুসকল, মোৰ ভাগৰ মানে বিচনাখন মই মানে শুই উঠি এতিয়ালৈকে তোলাই নাই, অলপ এলেহুৱা যেন এইখন মানে এতিয়া সিহঁতি কিতাপ চিতাপ পঢ়িছিলে বাবে কিতাপ থৈ দিছে। তাৰ পৰা উঠাম আৰু লাহে লাহে, মানে উঠাম বুলি কৈছোঁ, কোনোবাই উঠালে মই ভাল পাওঁ। বন্ধুসকল, মোৰো মানে কাম যাবলৈ টাইম হৈ গৈছে আৰু মানে কামৰ ভিডিঅ' সদায় বনাই নাথাকোঁ। আজিৰ ভিডিঅ' ইমানে আছিল। চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ হৈ গ'ল, বাই বাই।